মই এতিয়া উপস্থিত আছোহি নাগালেণ্ড জবকা বস্তি ৰজাঘৰত। এশ হাতী মাথা 1 2 3 4 5টাকৈ হাতী মাথা দেখিলে যেন কিবা ভয় লগা। আৰু এইফালে চব ভাইটি ভিডিঅ' কৰি আছে। এইটো তোমাৰ বাঘ লগতে আমাৰ হেমন্ত ককাইদেউ ওচৰতে আছে, চাইছে বাঘটো। ধুনীয়া লাগিছে ইয়াত আজি আহি ৰজাঘৰত। চব বাঘটো চব এবাৰ ভালকৈ ধুনীয়াকৈ সিহঁত ৰজাঘৰত ধোঁৱা চাঙত শুকুৱাই ৰাখিছে। আমাৰ এয়া ককাইদেউ পুৰা হাঁহি মুখত, এয়া ভাইটি আৰু লগতে আমাৰ সুৰজিত, তেওঁ চানামনত ব্যস্ত। আমাৰ এইফালে বৌ অলপ এন্ধাৰো হ'ল। এতিয়া মই ৰজাঘৰটো বাহিৰৰ ফালৰ পৰা দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখাব নোৱাৰিলোঁ। যিকে নহওক ভিতৰতো অলপ দেখাই থওক, চাব ভালকৈ। এইয়া চাওক, আমাৰ এই ৰজাঘৰতে কুসুম দা এটি গীত জনপ্ৰিয় হৈছিল, লংলেং। এই ঠাইতে কুসুম দাই মিটিং কৰিছিল। আৰু ভিতৰলৈ দেখাম আৰু অলপ চাই লওক ভালকৈ। এই ঠাইতে কৰিছিল কুসুম দাই মিটিং। লংলেং নামৰ ভিডিঅ'টি এই ঠাইতে ৰজাঘৰত জবকা ৰজা ডাঙৰ ৰজা ঘৰতে হৈছিল। এয়া লগতে আমাৰ ভণ্টি অলপ ভিতৰলৈ দেখাই দিছোঁ, আপোনালোকে চাব। চাই থাকক, অলপ ভিতৰলৈ গৈ আছোঁ। এয়া চব এই জুইশালিতে আমাৰ কুসুম দা, ৰমেন দা আৰু ৰাজীৱ দা এই জুইশালিতে বহি মিটিং কৰিছিল। অলপ ভালকৈ চাওক। এই ৰজাঘৰতে ইয়াতে মিটিং হৈছিল। এয়া চব জুই ফুৱাই আছে। ঠাণ্ডা দিনত জুই ফুৱা আমেজে বেলেগ। আমি এতিয়া যাবলৈ ওলাই আছোঁ, টাইমো হৈছে। বাই বাই। এতিয়া আমি ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। বাই বাই। ককাইদেউ মই লগতে ওলাই আহিছোঁ। সঁচাকৈ ভাল লাগিল আজি। এতিয়া আমি বাহিৰত ওলাই আহিলোঁ। এতিয়া ঘৰে ঘৰে আমি যাবলৈ ওলাইছোঁ। সকলোলৈ ধন্যবাদ থাকিল। কি কয় পিছে কোনে কৈছে দেখাই নাই চাগে। মই সুমন্তে কৈ আছো দেই।